জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, দোকানখোজ ব্লগ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুনকৈ ভিডিঅ' লৈছোঁ আপোনালোকৰ আগলৈ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পাব। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বনাই সম্পূৰ্ণ হোৱা নাই, হ'ব আৰু এতিয়া যাওঁ আমি পথাৰলৈ। পথাৰত হাল বাই আছে আৰু এয়া চাহ দিওঁগৈ। আৰু মোৰ লগত মাও আহিছে আৰু আমাৰ লগত জেক আহিছে। জেক ব'লক, যাবলৈ পালে নেচাই। পথাৰখন আমাৰ দূৰত আছে, অলপমান দূৰ হয়। ব'লকচোন বাৰু আপোনালোককো লৈ যাওঁ আজি। বাগানৰ মাজে মাজে আহি আছোঁ আমি। কিমান ধুনীয়া জেগা। সৰু সৰু গলি বাগানৰ মাজে মাজে। আহিছি মাজি আমি পাইছোঁহি লাহে লাহে। জেকে চব গম পাইছে কোনফালে যাব লাগে। আমি পথাৰ পাই গ'লোহি। এইফালে আছে পবন দা। ঘৰত কঠীয়াহে সিঁচিব আৰু ঘৰৰ ওচৰত আছে পথাৰ, তাত ৰুব কঠীয়া, মানে ধান তাত ৰুব। যদি কথাটো বাচি যায় তেতিয়াহ'লে নমল কথা কৈ পেলাই দিম বুলি কৈছে আপোনালোকে। ভাল লাগে নাই নাই কালি কালি এইটো এটা কঠীয়া, ধানৰ কঠীয়া আনিলে আৰু সেইটো এটা বস্তাটো আনি থৈছে। আমি আহোঁতে অকল খৰাহিটোতে আনিছিলোঁ, বেলেগ মানুহ এজনে আনি দিছে। আৰু ইয়াত মই এতিয়া ঘৰলৈ আহি আছোঁ। মা থাকি আহিলে, মা অলপ দেৰিকৈ আহিব, কঠীয়া চঠীয়া সিঁচি কৰি আহিব। মোৰ ঘৰত কাম দুটামান আছে আৰু এতিয়া দুপৰীয়া ভাত বনাবলৈ হ'ল। মই এতিয়া ভাত বনাওঁগৈ, সেইটো কাৰণে জেকে মই আগতীয়াকৈ গুচি আহিছোঁ। কিমান ধুনীয়া জেগা, ফটো মাৰিবলৈ ইমান ধুনীয়া লাগিব। চাওকচোন বাৰু প্লেচটো চাওকচোন। ইমান সৰু ৰাস্তাটোৱে চাইকেল কেনেকৈ চলাই আহিছে মানুহগৰাকীয়ে, ভয় বাৰু লগা নাই নে? মোৰ কিন্তু তামাক ভয় লাগিব দেই। এইফালে এটা ৰাস্তা আছে দেখিছে, সৰুকৈ গলি। আহি আছোঁ এনেকৈ ভিডিঅ' কৰি কৰি আপোনালোকৰ লগত কথা পাতি পাতি। এইবোৰ পথাৰ দেখিছে, ইয়াতে ৰুব আহি পিনে। আৰু এইফালে আমাৰ দোকানখনটো অপেনিং কৰিলে বাৰু, তথাপি ফাইনেলি ঘৰ, একেবাৰে ঘৰৰ ভিতৰ পালোহি। বহুত ভাগৰ লাগিছে, বহুতে ভাগৰ লাগিলে। এতিয়া মই কাম কৰা মানুহকেইজনৰ কাৰণে আৰু চাহ অকণমান বনাই লৈছোঁ। আপোনালোকে পকা বহুত মিঠা খাবলৈ। মই দোকান ঘৰলৈ লগ আছে। এই আমাৰ দোকান ঘৰ ৰুমটো হেৰি ৰং খাই আছে ন। বস্তু বেছি নাই, অকল মানে অপেনিংটো কৰিহে থৈছে, বস্তু আনিবহে। এতিয়ালৈকে বস্তু অনাই নাই, দোকানখন সম্পূৰ্ণকৈ মানে হোৱা নাই যে কমপ্লিট। এইটো ইনভাইটাৰ থৈ দিছে এটা, আৰু এয়াই আৰু লাহে লাহে বস্তু আনিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আছে সেইসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া মই যিকোনো ভিডিঅ' দিলে আপোনালোকে অতি সহজে পাব ভিডিঅ'বোৰ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত মই